শিখামণি না দাদা আপোনাক দেখিছোঁ চব খেলি মেলি চব গ'ল তো সঁচাকৈ অসমখন যে ইমান ধুনীয়া ভয় কৰে ঐ ড্ৰাগ ৰেচ কৰ নেকি মোৰ লগত হা হা কৰোঁগা हेलो 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 कैसे हो भाई लोग हर हर महादेव हेलो हेलो माइक टेस्टिंग हेलो 1 2 3 1 2 3 और गाइस बहुत दिनों मोटो ब्लॉगिंग सेटअपत नाजानो भयस आहिसे নাই ৰৈ মিলি চাব লাগিব গোটে প্লানটো কৈ আছো ক'ত যাম কি হ'ব পুৰা আনপ্লান আছিলে কোনো ধৰণৰ প্লান নকৰাকে ওলাই আইছো আৰু টাইমটো আপোনালোকক আপডেট দি দিছো 1:24 সো হোপ কৰিছো আপোনালোক সকলো ভালে আছে আৰু আশা কৰো সদায় আপোনালোকে ভালে থাকে আৰু আমাৰ মা কামাখ্যাৰ শক্তিপীঠ আম্বুবাচী মেলাৰ সঁচাকে এটা খুব ডাঙৰ এটা পবিত্ৰ অনুষ্ঠান শেষ হৈ গ'ল আৰু ভিডিঅ'বিলাক পাইছো ন বহুত বেলেগ ফিল হৈছে তো সেইটো বহুত বেছি পাৱাৰফুল হয় আৰু যিসকলে ভাবিছে অসমত আমি এনে নৰ্মেলি বসবাস কৰি আছো বুলি যিসকলে ভাবিছে তো তেনেকুৱা নহয় আমাৰ অসমখন বহুত বেছি পাৱাৰফুল আধ্যাত্মিকতা সকলো ফালৰ পৰা এটা পাৱাৰফুল এখন ৰাজ্য হয় সো আমি প্ৰাউডলি ক'ব পাৰোঁ অসমত আছো চাৰিওফালে সেউজীয়া বহুতো বিশ্ব প্ৰসিদ্ধ জেগা আছে তো প্ৰাউড কৰিছোঁ আৰু তেনেকুৱা এটা ঠাইলৈ আমি গৈ আছোঁ তিনিচুকীয়াৰ মাগুৰী মতাপুং বিলে তো বহুত দিনৰ মূৰত ইন্ট্ৰ কৰোঁ নমস্কাৰ মোৰ বিশ্বাস আপোনালোকৰ মৰম আৰু আশীৰ্বাদ এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ আৰু গা বহুত বেছি বেয়া হৈ আছে কিন্তু জোজটো মেইন জোজটো থাকিবই মটো ব্লগিং চেটআপত সদায় জোজ আছে জোজ থাকিব আৰু বহুত দিনৰ মূৰত থেৰাপি ল'বলৈ আহিছোঁ বুলি ক'ব লাগিব নৰ্মেল থেৰাপি ৱেলকাম টু মাগুৰী মতাপুং ব্ৰিজখন ভাল লাগিছে ন ইয়াত ৰখাব পাৰিম নেকি বাইক মাৰি থৈ নাযায়তো পৰিৱেশটো ভালেই লাগিছে আৰু অলপ আন্ধাৰ হ'লে ভাল লাগিব একদম ইভিনিঙত ওলাই আহিছোঁ আৰু যিটো ফিল পাব বিচাৰিছিলোঁ সেইটো ফিলেই পাইছোঁ বহুত দিনৰ মূৰত একদম মানে চব সাপ হয় সাপ নেকি সেইটো সাপ নাহুলো নেকি নাহুলো নাজানো আৰু এই জেগাটো হৈ গ'ল মাগুৰী মতাপুং হয় মতাপুং বুলি কয় নে মাগুৰী মতাপুং বুলি ক'লেই হ'ব আৰু বাকী সেইফালে আছে পুৰা বাগজান আৰু মেইন কথা হৈ গ'ল কি আজি বাকী বহুতখিনি অচিনাকি পাইছোঁ তোমাৰ নামটো আৰু তোমাৰ শিখামণি দাদা আপোনাক দেখিছোঁ লাগিছে তো বাকী আজি পৰিৱেশটো ধুনীয়া আৰু সকলোতকৈ বেয়া কথা মানে দুখ লগা কথাটো হৈ গ'ল কি ড্ৰোনখনৰ ৰিম'টটো পাহৰি আহিলোঁ চাৰ্জ দি আহিছিলোঁ কিন্তু ৰিম'টটো আনিব পাহৰি আহিলোঁ বহুত বেছি বেয়া লাগিলে তো বাকী পৰিৱেশ চাওক না ধুনীয়া আছে কিন্তু ড্ৰোনৰ শ্বট হোৱা হ'লে আল্টিমেট লাগিলে হ'লে কিন্তু এতিয়া চব খেলি মেলি চব গ'ল সেইফালে দাদা আছে আমাৰ লগত আৰু সঁচাকৈ অসমখন যে ইমান ধুনীয়া যেতিয়া আমি ফুৰা হয় চাৰিওফালে তেতিয়া ভাল লাগে তো সেইফালে দাদা আছে দাদাই আমাক ধুনীয়াকৈ আজি ঘূৰাইছে চাৰিওফালে কেৱল পৰিৱেশৰ মনোমোহা দৃশ্য সোৱাদ দিছে দাদা আপোনাৰ নামটো আমজাদ গোহাঁই আৰু দাদা ওচৰে হয় লোকেল হয় দাদা ইয়াত কেনেকুৱা ধৰণৰ মানুহ এতিয়া আহিছেনে আজিকালি মানুহ এতিয়া এইটো ছিজনত অফ ছিজন থাকে কাৰণে অলপ কম হয় কিন্তু ডিচেম্বৰ পৰা মাৰ্চলৈকে মেইন ছিজনটো চলে এই 4টা মাহত মানে মানুহ বহুত আহে হয় বিশেষকৈ মানে কি চাব আহে মানুহে ইয়াত বিশেষকৈ বোলে মাৰ্গেটি ৰিভাৰ যিখিনি বাহিৰৰ পৰা পৰিভ্ৰমী চৰাইখিনি সেইখিনি চাবৰ কাৰণে আহে এতিয়া সেইখিনি মানে ডিচেম্বৰ মাহৰ পৰা ষ্টাৰ্ট হয় আৰু মাৰ্চ মাহৰ শেষৰ ফালে গুচি যায় হয় তো কথাটো কি হৈ গ'ল আপোনালোকে গম পাইছে দাদাই কৈছে তো ইয়াত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আহে ফুৰিবলৈ আৰু সঁচাকৈ সদায় ছেফ বাৰ্ড আৰু চৰাই চিৰিকটি আমাৰ জন্তু জীৱ জন্তু সেইখিনিৰ কাৰণে আমাৰ অসমখন ধুনীয়া হৈ আছে তো সেইখিনি আমি ছেভ কৰিব লাগিব আৰু দাদাই আজি আমাক গোটেই নাওখনত ঘূৰাইছে দাদা এই নাওত এনেই ঘূৰিব হ'লে ফিল্ডটো ল'ব হ'লে কেনেকৈ কি ল'বলগীয়া হয় এইটো আহিলে মানে ইয়াতে পাব নাৱৰীয়া থাকে ময়ো থাকোঁ আৰু আমাৰ লগতে কেইবাজনো থাকে হয় আৰু ইয়াত মানে আহিলে মানে এনেই চাৰ্জ দিবলগীয়া হয় চাৰ্জটো সময় ভেদে বেলেগ থাকে তো বিশেষ ইয়াত সেইখিনিয়ে দাদাই যিখিনি কৈছে বাকী এইখিনি পৰ্যটনস্থলীৰ কাৰণে বহুত তৈয়াৰী কৰি আছে আগন্তুক ভাল হ'ব মানে ইয়াতকৈ উন্নতি হ'ব মানে আপোনালোকেও যদি কোনোবা চাই আছে তেতিয়া আহিব পাৰিব ইয়াতে আপোনালোকে নিজক পৰিৱেশৰ লগত বিলীন কৰি পৰিৱেশৰ সোৱাদ ল'ব পাৰিব তো দাদাক থেংক ইউ ইমানখিনি ধন্যবাদ মানে জনাইছোঁ যে ইমানখিনি ধুনীয়াকৈ আমাক ঘূৰাইছে আৰু
হয় দাদা আহিব ইয়াত জেগাটো বহুত ভাল হয় ডিসেম্বৰ মাহত মানে ইয়াতে মাজত 4-5টা মান দ্বীপ ওলায় তাতে মানে পিকনিক কৰিব পোৱা যায় পিকনিকৰ ব্যৱস্থা আছে মানে নৈখনৰ পুৰা মাজত মানে নৈখনৰ মাজত তো এইটো ফিল্ডটো তেতিয়ালে এক্সট্ৰিম লেভেলত যাব এইটো সোৱাদটো ল'ব লাগিব এইটো মোৰ ভাল লাগে তো বাকি ডিসেম্বৰত আহিব লাগিব মোক এৰিলেও তুমি স্মৃতি থাকি যাব কথাই সাগৰ মোকে কন্দুৱাই তুমি আনৰ যদি হোৱা এদিন তুমি নিজেও কান্দিবা তুমি জানানে এদিন তুমি নিজেও কান্দিবা লৰালি ভতিয়াহে লৰালি ও তুদে মুৰে এটি ধেমালি এয়া আমাৰ পৰিৱেশ এয়া আমাৰ অসম চাৰিওফালে কেৱল সেউজীয়া আৰু এনেকৈ মতাপুং বিলৰ নদীৰ মাজত নাৱে যাত্ৰা কৰি গান গাই প্ৰকৃতিৰ সোৱাদ লৈ নিজকে বিলীন কৰিলোঁ আপোনালোকে দেখিলে পৰিৱেশটো বহুত ধুনীয়া মতাপুঙৰ যি নদীত আমি অলপ ঘূৰিলোঁ তো ভাল লাগিলে বাকী এফালে মোৰ লগত আছে পিছ তো আমি একেলগতে জিঅ'ত কৰিছিলোঁ মোৰ ষ্টাফ আৰু বৰ্তমান মই ওলাই দিলোঁ জিঅ'ৰ পৰা কৰি আছে বাৰু বাকী আজি ডিউটিৰ মাজতে অলপ টাইম দিলে ধন্যবাদ ভাল লাগিলে তো বাকী আৰু বিয়া এখন হৈ আছে সেইটো বিয়া আমি খাব লাগিব বহুত ইম্পৰ্টেণ্ট হয় নাই তো আহি আছে আপকামিং বিয়া বাকী মতাপুঙৰ যিখন গাঁও ন গাঁৱলীয়া পৰিৱেশটো বহুত ধুনীয়া এক্সপ্ল'ৰ কৰি দিছোঁ বহুত দিনৰ মূৰত আহিছোঁ সেউজীয়া মানে সম্পূৰ্ণ এটা গাঁৱলীয়া ভাইব পাইছোঁ এই গাঁওখনত গাঁৱলীয়া মানে প্ৰকৃত গাঁও বুলি কয় ন তো সেইটো ফিল পাইছোঁ কিন্তু এটা কথা ডিব্ৰুগড় তিনিচুকীয়া বুলি ক'লে বাগানৰ অভাৱটো নাপায় মানে বাগান থাকে মানে এইটো বহুত বেছি ইম্পৰ্টেণ্ট ড্ৰাগ ৰেচ কৰোঁ নেকি মোৰ লগত কৰোঁগা কৰোঁ এইটো লাইনত নাই বোলে ক'ত পাৰিব মোৰ লগত মই এনেই কৈছোঁ তো বাকী এইখিনি লগৰ আছিলে লগৰ লগত আজি টাইম স্পেণ্ড কৰিলোঁ ভাল লাগিলে মাগুৰী মতাপুং বিলত পৰিৱেশ বহুত ধুনীয়া বাকী ইয়াতে ভিডিঅ'টো শেষ কৰিছোঁ বাকী এটা কথা বহুত দিনৰ মূৰত ব্লগ দিছোঁ তো লাইক কমেণ্ট শ্বেয়াৰ অলপ কৰি দিব ছাবস্ক্ৰাইব যদি কৰিব নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব